ইয়াৰ পৰা আমি হাত সাৰিবলৈ নিজে প্ৰস্তুতি গ্ৰহণ কৰিব লাগিব। সদায় মুখত মাস্ক ব্যৱহাৰ কৰিব লাগিব, সঘনাই আমি হাত ধুব লাগিব। লগতে সামাজিক দূৰত্বটো আমি বজাই ৰখাৰ কাৰণে এক অত্যন্ত জৰুৰী অলাগতিয়াল। বিশেষকৈ এই লকডাউন সময়ছোৱাত যিসকলে নিজৰ ঘৰত ৰেচনৰ অভাৱ পৰি আছে সেইসকলক সহায় সহযোগিতা কৰা। আপুনি যিমান পাৰে সেইখিনি সহায় সিহঁতক কৰা। তেতিয়া আমি মিলিজুলিৰে এটা ভাতৃত্ব সমাজ গঠন কৰিব পাৰিম আৰু এই সংকটত কোভিড-19 মহামাৰীৰ পৰা হাত সাৰিবলৈ আমি সক্ষম হ'ম। আমি ঘৰে ঘৰে ডোৰ টু ডোৰ যাব লাগিব আৰু সিহঁতক নিজৰ সহায় আগবাঢ়িব লাগিব। তেতিয়াহে আমি সমৰ্থন হ'ম আৰু মানুহে আমাক ভাল পাব। মানুহ হৈ জীয়াই থাকিবৰ কাৰণে আমি এইটোৱে কৰি আছোঁ আৰু কৰি যাম, আৰু আপোনালোকেও কৰক। এয়াই মোৰ বিনম্ৰ অনুৰোধ। ধন্যবাদ।